নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল চেনেল আপোনালোকক স্বাগতম। আজি আপোনাক আমি জিনেনে কলপুলিবিলাক দেখাইছোঁ আৰু এয়া প্ৰায় আমাৰ 8,000 পুলি অৰ্ডাৰ আছিলে আৰু এতিয়া বৰ্তমান আমি ডেলিভাৰী কৰি আছোঁ। পুলিবিলাক দেখিছে প্ৰায় আপোনাৰ 2 ফুটৰ ওচৰা-ওচৰি হৈ গৈছে পুলিবিলাক আৰু এনেকুৱা হাইটৰো যায় আৰু মিডিয়াম চাইজৰো আহে। চোটাহাতী এখন ইয়াত লোড কৰা হৈছে আৰু লগতে মহেন্দ্ৰৰ গাড়ীখন এয়া দেখিছে পুলিবিলাক কেনেকুৱা গ্ৰ'থৰ আছে। আপোনালোকে কেমেৰাত আমি ভালকৈ ওচৰতে দেখাই দিছোঁ। এনেকুৱা চাইজৰ হয় আৰু পুলিবিলাক আপোনাৰ প্ৰায় 8টা-7টা পাতো ওলাই গৈছে। তেনেকুৱা ভাল গ্ৰ'থৰো আহে, এনেকুৱা মানে মিক্স যায় আৰু কিছুমান মিডিয়াম চাইজৰ যায়, কিছুমান সৰু পুলিও আছে। কাৰণ টিচু কালচাৰ লেবৰেটৰী এইটো এতিয়া আপোনাৰ প্ৰায় 1 ফুটমান হাইটৰ হ'ব। এইটো অকণমান সৰু হ'ব। আপোনালোকে এইটো হ'লেও নমৰে, পুলি এটাও নমৰে। এইটো টিচু কালচাৰ পুলি যে এইটো লগালে বাচিব, এইটো লগালে মৰিব সেনেকুৱা কথা নাই। লেবৰেটৰী পুলি, খালি পুলিটো সতেজ হ'ব লাগে, শিপা থাকিব লাগে পেকেটত, ধুনীয়াকৈ বগা শিপা ওলোৱা হ'ব লাগে। বগা শিপা ওলোৱা হ'লে খুবেই ভাল আৰু আপোনালোকক এবাৰ দেখাই দিওঁ আমি বগা শিপাবিলাক আপোনালোকে চাই ল'ব। এয়া আপোনালোকে চাওক বগা শিপা আছে। এই বগা শিপা পেকেটৰ ফাটি ওলাই যায়। এই বগা শিপাবিলাক ওলালে আপোনালোকে তেনেকুৱা পুলি ল'ব পেকেটৰ। আৰু কালাৰিংটো আহিব লাহে লাহে, ব্ৰাউন কালাৰ আহে আৰু আপোনালোকে দেখিছে এতিয়া গোটেই আমি পেকেটিং কৰি আছোঁ। যিখন লাগে আমাক অৰ্ডাৰ কৰিব পাৰিব। বৰ্তমান বুকিং চলি আছে। এতিয়া এডভান্স আমি 15 দিন 20 দিন আগত বুকিং লৈ আছোঁ। প্ৰায় 30 দিন আগতো এমাহৰ সময় লাগে। লেবৰেটৰীৰ পৰা যেতিয়া আহে প্ৰায় 2 ইঞ্চি 3 ইঞ্চি পুলি আহে। লেবৰেটৰীৰ পৰা কিছুমান 1 ইঞ্চি পুলিও আহে। আমি সেইখিনি 10 ইঞ্চি কৰোঁ, 10 ইঞ্চি 1 ফুট কৰোঁ, 12 ইঞ্চি 18 ইঞ্চিলৈকে কৰোঁ, 2 ফুটলৈকে কৰোঁ, 24 ইঞ্চিলৈকে কৰি এনেকৈ দি আছোঁ। পুলিটো খালি 10 ইঞ্চি ওপৰত হ'ব লাগিব, তেতিয়া ৰুব পাৰে। আৰু কালাৰিংটো আহে, ব্ৰাউন কালাৰবিলাক আহে লাহে লাহে। আৰু যিসকলে পুলি লাগে যোগাযোগ কৰিব আৰু এডভান্স বুকিং কৰিব পাৰিব এমাহৰ আগত। আৰু সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকে লাষ্টলৈকে চাওক। আৰু ইয়াৰ বাগানৰ মেডিচিন সাৰ সকলো আমি যোগান ধৰোঁ। লগতে আপোনালোকক যদি ইয়াৰ বাগানৰ প্ৰডাকশ্যনবিলাকো ছাপ্লাই কৰাৰ সুবিধা লাগে, আমি ছাপ্লায়াৰবিলাকৰ লগত কানেকশ্যন কৰাই দিম। যোগাযোগ কৰিব। সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকে লাষ্টলৈকে চাওক।